হয়, আপোনালোকৰ যোগেদি সমূহ অসমবাসীক আমি জনাব বিচাৰিছোঁ যে অহা 17 মে তাৰিখে দেওবাৰ আমাৰ কয়াকুছিত অসম সাহিত্য সভাৰ উদ্যোগত আৰু চৰচাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশ উপ সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে চৰচাপৰি অঞ্চলৰ বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশ এটি অনুষ্ঠিত হ'ব। আৰু এই দিনজোৰা কাৰ্যসূচীৰ প্ৰথম ভাগত 9টা বজাত পতাকা উত্তোলন হ'ব। 109 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন হ'ব। পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদি কৰি 11 বজাত আলোচনা সত্ৰ হ'ব, য'ত আমাৰ অসমৰ বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱীসকলে তেওঁলোকে আলোচনা সত্ৰত অংশগ্ৰহণ কৰিব। আৰু আবেলি 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব, য'ত আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱ, উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱ, প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱ আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক আৰু জ্যেষ্ঠ সাংবাদিকসকলে অংশগ্ৰহণ কৰিব। আৰু আমাৰ চৰচাপৰি অঞ্চলৰ যি সাংস্কৃতিক দিশসমূহ সাঙুৰি এটি সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান আবেলি 4 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে দিনৰ 10 বজাত আমাৰ এই চৰচাপৰি অঞ্চলৰ সাংস্কৃতিক দিশসমূহ সামৰি আমাৰ এটি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে, য'ত আমাৰ বৰপেটা জিলাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা মহোদয় তেখেতে উপস্থিত থাকিব বুলি তেখেতে ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে। গতিকে আমি সকলোকে আহ্বান জনাওঁ যে আমাৰ অসম সাহিত্য সভাৰ এই যি বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশ, এই সমাৱেশত সকলোৱে সহায় সহযোগ কৰি তেওঁলোকে অনুষ্ঠানটি জাকত জিলিকাভাৱে উদযাপন কৰাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। হয়, আমাৰ অসম সাহিত্য সভাৰ উদ্যোগত আৰু চৰচাপৰি ভাষা সাহিত্য সংস্কৃতিক যি বিকাশ উপ সমিতি আছে, ইয়াৰ সহযোগত কয়াকুছিত আমাৰ চৰচাপৰি অঞ্চলৰ যিখিনি কলা সাহিত্য সংস্কৃতি আৰু বিশেষকৈ আমাৰ বৌদ্ধিক ক্ষেত্ৰত অসম সাহিত্য সভাক বা বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ চৰচাপৰি অঞ্চলবাসীৰ কেনেকুৱা ধৰণৰ অৱদান আছে আৰু আমি কি কৰিবলগীয়া আছে, সেইবিলাক সামৰি ইয়াতে আমি দেখুৱাব লাগিব বা আমি চিন্তা চৰ্চা কৰিছোঁ যে এই গোটেইখিনি সামৰি যাতে আমাৰ যি অৱদান আছে সেইখিনি তাতে স্থাপন হ'ব। আৰু আগন্তুক দিনত আমাৰ চৰচাপৰি অঞ্চলবাসীৰ কাৰণে অঞ্চলবাসীয়ে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত কি কৰণীয় আছে সেইখিনিও ইয়াতে সন্নিৱিষ্ট হ'ব। মই আটাইলৈকে মই নমস্কাৰ জনাইছোঁ যে আজি আমাৰ বৰপেটা জিলাৰ কয়াকুছি শাখা সাহিত্য সভাৰ সৌজন্যত আমাৰ অসম সাহিত্য সভাৰ যিটো চৰচাপৰি উপসমিতি আছে, চৰচাপৰি উপসমিতিৰ জৰিয়তে ইয়াত চৰচাপৰি ভাষা সাহিত্য আৰু বৌদ্ধিকৰ উন্নয়নৰ ক্ষেত্ৰত এখন আমি ইয়াতে সভা পাতিবলৈ লৈছোঁ হওক। আৰু এইখন সভা আগন্তুক যিটো 17 মে তাৰিখত দিনজোৰা কাৰ্যসূচীৰে হ'ব। আৰু ইয়াত ইতিমধ্যে আমাৰ প্ৰকাশ কৰাই হৈছে যে দিনজোৰা কাৰ্যসূচী থাকিব পতাকা উত্তোলন, গছপুলি ৰোপণ, স্মৃতি তৰ্পণ, আলোচনা চক্ৰ, তাৰপিছত মুকলি সত্ৰ, তাৰপিছত ইয়াতে ভাল এটা অনুষ্ঠান হ'ব আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা। আৰু ইয়াৰ জৰিয়তে এই চৰচাপৰি অঞ্চলৰ যিখিনি ভাষা সাহিত্য আৰু বৌদ্ধিক দিশ আছে, এই দিশ ইয়াতে প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে। আমি আশা ৰাখিম ইয়াত এই অঞ্চলৰ মানুহখিনিয়ে এই সকলোখিনি দিশ আমাৰ অসম সাহিত্য সভাত উপস্থাপন কৰিব পাৰিব নিশ্চয়।